হাই ফ্ৰেণ্ডছ, নমস্কাৰ সকলোকে। আৰু আজি অন্য এটা লুকত গামোচা লৈ একদম পূৰা আমি আজি আহি আছোঁ। আৰু আজি আপোনালোকক মই দেখাম যে জলজলি। আমাৰ গাঁওখনৰ নাম হৈছে জলজলি। বহুতে গম পায় আৰু বহুতে হয়তো গম নাপাবও পাৰে। আমাৰ গাঁওখনৰ নামটো জলজলি কিয় হ'ল, সেই কেনেকৈ হ'ল, সেইটো আজি আমি দেখাবলৈ গৈ আছোঁ। মোৰ লগত আছে অনুৰাগ। আজি আমাৰ মানে ৰাইজৰ অভাৱো আছে, তো মানে কৰোণা মহামাৰীৰ কাৰণে বহুত ডাঙৰকৈ পাতিব পৰা নাই। হ'লেও মানে পাতিবতো লাগিবই ন, নিয়মটোও কৰিব আহিছোঁ। পাছত সেইজন ককা আহি আছে। আৰু মুঠতে মানে আজি মানে আমাৰ মানে জলজলি গাঁওখন কেনেকৈ হ'ল, নামটো জলজলি কিয় হ'ল, সেইটো ক'বলৈ গৈ আছোঁ। তো ভিডিঅ'টো শেষলৈ চাই থাকিব। কিনো মায়া তোমার প্রভু, কিনো মায়া, কিনো লীলা তোমার, কিনো লীলা। কিনো মায়া তোমার প্রভু, কিনো মায়া, কিনো লীলা তোমার, কিনো লীলা। মায়ার জরিরে হরি বাঁধিলা হাতি, শিব অনুহারা হলু হরিরাম। মুখে পারে করা হে ভগবান, মুখে পারে করা হে ভগবান। তো আহি পাই গ'লোঁ মন্দিৰটো। আৰু আপোনালোকক জলজলি নামটো কি হ'ল সেইখিনি মোৰ কথা কৈ আছোঁ। তাৰ আগতে আমাৰ মন্দিৰটো এবাৰ দেখাই লওক ভালদৰে। তো মন্দিৰটো ভালকৈ চাই লওক। দয়া মোর, দয়া মোর, দয়া মোর প্ৰাণ। কৰোণা মহামাৰীৰ কাৰণে মানে ভাল ইমান মানুহ হ'ব পৰা নাই। গাঁৱৰ প্ৰত্যেক ঘৰ মানুহৰে মানে এটা মানুহ আহিব লগা হৈছে ইয়াতে। ভগৱানৰ ওচৰত এটা প্ৰাৰ্থনা কৰিছোঁ যে কৰোণা মহামাৰী অতিশীঘ্ৰে দূৰ হয় ইয়াৰ পৰা। তো তাতে ভগৱানৰ ওচৰত কামনা কৰিছোঁ। আৰু চাই থাকক ভিডিঅ'টো শেষলৈকে। দয়া মোর, দয়া মোর, দয়া মোর প্ৰাণ। কিবা বস্তু হ'ব পাৰে দয়াৰ সমান প্ৰভু, দয়াৰ সমান। অ'কে ফ্ৰেণ্ডছ, এতিয়া মই আপোনালোকক ক'ম যে আমাৰ গাঁওখনৰ নাম জলজলি কিয় হ'ল। আৰু ইয়াৰ পূৰা নিস্তব্ধ জেগাত আহি গ'লোঁ। এতিয়া গছৰ তলত ৰৈ আছোঁ পূৰা। এতিয়া ক'ম আমাৰ গাঁওখনৰ জলজলি কিয় হ'ল নামটো। কথাটো হ'ল কি, মানে এইটো মানে আমাৰ আইতাৰো আইতা একদম যুগ আইতা মানে। তেওঁলোকৰ দিনত মানে যেতিয়া মানে এই পুখুৰীটো খুন্দা হৈছিল প্ৰথম, তেতিয়া মানে এই পুখুৰীটোৰ মানে পানী ওলোৱা নাছিল। তাৰপিছত এই মন্দিৰটোৰ, এই জলজলি মন্দিৰটোৰ মানে যিটো মানে দেউৰীয়া আছিল, তেওঁক মানে সপোনত দেখালে যে আপোনালোকৰ গাঁৱত মানে যোনটো মানে জলি নামৰ ছোৱালী আছে, সেইজনী ছোৱালীক পানীৰ মাজত মানে বিয়া দিব লাগিব, তেতিয়া মানে পানী ওলাব বুলি ক'লে। তাৰপিছত মানে পুৰুষজনৰ মানে ভয় লাগি গ'ল। তাৰপিছত গোটেই গাঁৱৰ মানুহক ক'লে যে মই এনেকুৱা এটা সপোন এটা দেখা পাইছোঁ, এতিয়া আমি ছোৱালীজনীৰ ঘৰত যাব লাগিব, কথা চথা পাতি কিনে আমি ছোৱালীজনীক ইয়াতে পানীৰ মাজত বিয়া দিব লাগিব। তাৰপিছত ছোৱালীজনীৰ ঘৰলৈ গ'ল। ঘৰত যাই কিনে কথাবোৰ ক'লে, মানে পুৰুষজনে যিটো মানে সপোনত দেখিছিল গোটেইখিনি কথা ক'লে। তাৰপিছত ছোৱালীজনী অলপ ভয়ো লাগিছে।
তাৰপিছত ছোৱালীজনীৰ নাম আছিল জলি। তাৰপিছত সেনেকুৱা কথা চথা পাতি কিনে ক'লে যে আমি ৰাতিপুৱা তোমাক বিয়া কৰাই লৈ যাম, লৈ যাই কিনে তাতে আমি বিয়া দিম। তাৰপিছত মানে ছোৱালীজনীৰ ঘৰত মানে পূৰা কান্দা কাটা মানে এনেকুৱা ভাৱ হৈ গৈছে। তাৰপিছত ৰাতিপুৱা হ'ল, ৰাতিপুৱা হোৱাৰ পিছত সকলো মানুহ মানে পূজা কৰিলে, পূজা কৰি মানে গা চা ধুই তাৰপিছত ছোৱালীজনীক পূৰা মানে একদম কইনা সাজত সাজি লৈছে। তাৰপিছত পূৰা ঢোল তাল আদিৰে পৰা বজাই কিনে তেওঁক আনিছে, আনি কিনে পুখুৰীটোৰ মাজত এটা খুঁটা পুতিছে, খুঁটা পাতি কিনে বান্ধিছে আৰু বান্ধি কিনে তাইক কোনো পাছফালে নচোৱাকৈ সিহঁত মানে পাৰ হৈ গৈছে। তাৰপিছত ছোৱালীজনী তাৰপিছত পানীৰ মাজত থাকিল। তাৰপিছত পানীৰ মাজত তাৰপিছত অলপ অলপকৈ পানী একদম ভৰ্তি হৈ কিনে তাই পূৰা একদম মূৰ পাইছে যায়, তাৰপিছত পানী একদম ভৰ্তি হৈ গৈছে। তাৰপিছত এনেকৈ মানে ছোৱালীজনীৰ নাম হ'ল জলি আৰু পানী মানে হৈছে জল, তো সেইকাৰণে নামটো হৈ গ'ল জল জলি। গতিকে গম পাইছেনে? আৰু এতিয়া আমি মানে প্ৰথমতে যেতিয়া খুন্দিছিল সেই খুন্দা আমি কিছুমান মূৰ্তি আছে ইয়াতে, আমি মূৰ্তিখিনিৰ কথা আমি দেখাব যাই থাকিম। তো আপোনালোকে ভিডিঅ'লৈ আকৌ সকলোৱে চাই থাকিব। আৰু এটা আচৰিত কথা যে এইটো মণিকোটটো দেখা পাইছেনে, এইটো পানীৰ মাজত বনাই আছে। পানীৰ মাজত যেতিয়া হ'ব খুব ভাল লগা হ'ব, মানে কম সময়ৰ ভিতৰত হৈ আছে, কাম চলি আছে। আজি বৰষুণ দিয়াৰ কাৰণে মানে কামটো বন্ধ হৈছে, অলপ পানী হৈ গৈছে, আকৌ সিঁচিব লাগিব, তাৰপিছতে কাম ষ্টাৰ্ট কৰিব পাৰিব। পানীৰ মাজত ইমান এটা ডাঙৰ মন্দিৰ বনোৱা ইমান সম্ভৱো নহয়, সেইটো সম্ভৱো নহয় বাৰু, কিন্তু এতিয়া বনাই আছে, খুব ভাল লাগিব। আপোনালোকে যদি আহে চাবলৈ আহিব পাৰে। আৰু ফ্ৰেণ্ডছ দুৰ্ভাগ্যবশতঃ মানে আজি মই আপোনালোকক মানে যিকেইটা মানে ভাল মানে মূৰ্তি পাইছিল সেইকেইটা মই দেখাব নোৱাৰোঁ। ঘৰটো এটা তালা মৰা আছে দেখিছেনে? আজি মানে দেউতাজন অহা নাই এতিয়ালৈকে, আহিলে বাৰু মই দেখাবলৈ চেষ্টা কৰিম। তাৰ আগতে আৰু একদম বাহিৰত আছে মূৰ্তি, সেইকেইটা মই দেখাই দি আছোঁ, চাই থাকক। তুমি হে গোবিন্দ ভকত তৰ মহাধন প্ৰভু, তুমি মহাধন। আৰু দেখিছে এয়া শ্ৰীযুত গুৰুজী দাসদেৱে এখন ইয়াতে পাৰ্ক বনাইছে, মানে দৰ্শনাৰ্থীৰ বাবে বহিবৰ কাৰণে এখন পাৰ্ক বনাইছে। তো পাৰ্কখন আপোনালোকক দেখাই আছোঁ, চাই থাকক। তো এইখনে হৈছে পাৰ্কখন, আপোনালোকে চাই লওক। মই বেক কেমেৰাদি দেখাই দি আছোঁ, চাই লওক। দেখিছা কি ধুনীয়া পাৰ্ক এখন বনাই থৈ দিছে। ইয়াতে কাম হৈ আছে, ভালদৰে হোৱা নাই, মই দেখাই দি আছোঁ, চাই লওক। মজা পাৰ্ক বনাইছে, যদি একদম মানে পৰিৱৰ্তন হলাই দিছে। অলপমান জিৰণি লৈ আছোঁ, অলপমান পাৰ্কতে বহি লওঁ বুলি ভাবিলোঁ। পাৰ্কত আমি এতিয়া কি ধুনীয়াকৈ বহি আছোঁ, এয়া কি সুন্দৰ দেখিছেনে আপোনালোকে? কিবা এটা কৈ দিলে, মই আৰু একো ক'ব লগা নাই এতিয়া, এয়া বোলে একো ক'ব লগা নাই। যিমানখিনি মই ক'লোঁ কাহিনীটো মানে পুখুৰীটোৰ কথা, সেইখিনি ইমান এটা নহ'ব পাৰে, কিন্তু ছোৱালীজনীক যে বিয়া দিয়াৰ পিছত যে পানী ওলাইছে সেইখিনি কথা কিন্তু হয়, সেইটো মই ভালকৈ জানো। আজি ভালদৰে মানে যোনটো মানে ভালকৈ মানুহটো জানে সেইটো মানুহ আজি আহি পোৱা নাই এতিয়ালৈকে, তো মই ভালদৰে দেখাব পাৰিলোঁ হয়। যদি ভিডিঅ' চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, পাৰে মানে শ্বেয়াৰ কৰি দিব, যাতে দূৰ দূৰণিৰ মানুহবোৰ আহি কিনে আমাৰ মন্দিৰটো চায়, সেইখিনিয়ে। আৰু যদি চেনেলটো নতুনকৈ আহিছে চেনেলটো প্লিজ ছাবস্ক্ৰাইবটো কৰি দিব। আৰু এটা কথা ফ্ৰেণ্ডছ, মই মানে এইটো চেনেলতে মই মানে ব্লগো বনাই আছোঁ আৰু শ্বৰ্ট ফিল্মো বনাই আছোঁ। আপোনালোকে কোনটো বেছিকৈ চাই ভাল পায় সেইটো মোক প্লিজ কমেণ্ট কৰি জনাই দিব, মই সেইটো বনাবলৈ চেষ্টা কৰিম। এটা নহয় এটা মই মানে ভিডিঅ' বনাবলৈ চেষ্টা কৰিম, ব্লগ নহ'লে শ্বৰ্ট ভিডিঅ' কিবা এটা বনাম আৰু আপোনালোকে কথাটো কৈ দিব। তো আজিলৈ বাই বাই, অন্য এটা ভিডিঅ'ত লগ পাম, তো বাই বাই।